আজি মই সভাখনত উপস্থিত থাকি নিজকে সুখী অনুভৱ কৰিছোঁ। যেতিয়া ৰাইজ একেলগে দেখা পাওঁ মোৰো কিবা এটা লাইক পাৱাৰ বাঢ়ি যায়, কাৰণ এই ৱৰ্ল্ডৰ ৰিপ্ৰেজেণ্ট মই GMCত যাই কৰিব লাগে। আমি যেতিয়া তাতে থিয় হওঁ, যেতিয়া নটবমা বা সিজুবাৰী বা খানকা বুলি কয়, সিহঁতে অলপ বেলেগ চকুৰে চায় আৰু তাৰ দায়ী আমি নিজে হয় কিন্তু দেই, কাৰণ এইখিনি ঠাই যেতিয়া আমি লেতেৰা কৰি ৰাখোঁ, তেওঁলোকে ভাবে যে এই জাবৰৰ কাৰণে চাগে তেওঁলোকে এইখিনি ঠাই কোনো ডাঙৰ বস্তু নহয়, পেলাব পাৰিব। এই আজি যিটো জাবৰৰ কথা ইয়াতে উল্লেখ কৰা হৈছে, ডাম্পিং গ্ৰাউণ্ডৰ কথা, আজি আপোনালোকে সকলোৱে মিলি কেনে কৈছে, এই কথা মই আগৰ পৰাই মাত মাতিছোঁ GMCত। এটা এক্সাম্পল দিওঁ, মাছৰ কাটাটো যেতিয়া আছিলে তেতিয়া এই ৰাস্তা দি আমি অহা যোৱা কৰিব পৰা নাছিলোঁ। কোনো এটা ৰাস্তা কোনো এটা মানুহে ইয়াতে এইটো ইউজ নকৰে, ইমান ধুনীয়াকৈ ৰাস্তাটো বনাইছে। মই হাউচত নিজে থিয় হৈ কৈছোঁ যে এই ৰাস্তাটো বনাইছে, আপোনালোকে ইউজ যদি কৰিব নোৱাৰে বনাই কিনে কি লাভ? তো মাছৰ কাটাটো যিহেতু নিজৰ ঠাই আছে, ঠাইত আপোনালোকে শিফ্ট কৰাই দিয়ক, যাতে ৰাস্তাটো ক্লিন হয়, আমি যাতে ইউজ কৰিব পাৰোঁ আৰু ৰাইজৰো যাতে অসুবিধা নহয়। কিন্তু সেইটোত মই ৰাইজৰ পৰা সমৰ্থন নাপালোঁ, চ' সেই বস্তুটো এনেকৈ হৈ গ'ল। কিন্তু আজি যিহেতু এই মাছৰ কাটাটো উঠি গ'ল, মোৰ নিজৰ খুব বেছি ভাল লাগিছে। ছেকেণ্ড কথা, এতিয়া ডাম্পিং গ্ৰাউণ্ডৰ কথা, আজি সেই ৰাইজ একেলগে দেখা পাই মই সুখী। মই এই কথাটো আজি GMCত গৈ ষ্ট্ৰংলি ক'ব পাৰিম যে ৰাইজে নাই বিচৰা আৰু সেই জেগাখিনিৰ ৰাইজ সচেতন হয়, আমাক এনেকুৱা ঠাই নালাগে, আমাক ক্লিন আৰু নিট এণ্ড ক্লিন লাগে। আৰু এটা কথা ইয়াতে ক'ব লাগিব, অকল জাবৰটো গুচোৱাই বা ডাম্পিং গ্ৰাউণ্ডটো গুচোৱাই আমাৰ মেইন মটিভ নহয়। এনেকুৱা সভা মাজে মাজে আমাৰ হ'ব লাগে। ইয়াতে যিমান অসুবিধা, যেনেকৈ আগতেও কৈ গৈছে, যিটো অবৈধ বজাৰ হওক, ৰাইজে চলক, তাতে আপত্তি নাই, কিন্তু বাকীবোৰ ৰাইজৰ অসুবিধা হ'ব নালাগে। এই নদীখন যিটো ছাইডেদি মই দেখা পাওঁ ইমান জাবৰ জোঁথৰ, আপোনালোকে এইখিনি দায়িত্ব লওক যে ইয়াৰ লেতেৰা দোকানৰ জাবৰ ইয়াতে নপৰক। বাকী মোৰ দায়িত্ব নদীৰ কিনাৰেৰে যিটো আপোনাৰ সৌন্দৰ্যময় এটা আমাৰ GMCৰ পৰা ৰিচেণ্টলি এটা বাজেট দিব আমাক, যে নদীৰ কাষে যে আপোনালোকে যদি কোনো ধৰণৰ গাৰ্ডেন বা কিবা ধুনীয়াকৈ বনাব বিচাৰে বা জিৰণি ঠাই বনাব বিচাৰে, যদি এনেকৈ বিচাৰে, এইখিনি ৰাইজে মোৰ লগত সমৰ্থক দিয়ক। মই নিশ্চয়কৈ বাকী যিখিনি মোৰ দায়িত্ব মই কৰি যাম। বিশেষ আৰু আপোনালোকেও আছে আজি, মোৰ ভাল লাগিছে। ধন্যবাদ। ধন্যবাদ। কিন্তু এইখিনিতে এটা